যদি আমাৰ UPP চৰকাৰে যদি তেনেকা আমাক হাৰাশাস্তি দিয়ে এইবাৰ আমি ভোট নিদিওঁ তাক যদি ঘৰটো নহয় তেতিয়াহ'লে যোনটো চৰকাৰ এতিয়া আছে এই চৰকাৰৰ এতিয়া ভোট নিদিওঁ আৰু লাষ্ট কিস্তি পইচাটো আপোনালোকে নাপাব এইটো আমাৰ হয় বুলি আজিলৈকে সি পইচা লৈ পেলাই এনেকুৱাই ঘৰটো ইনকমপ্লিট থৈ দিলে এই লাষ্ট কিস্তিটো আমাৰ হয় আপোনালোকে চেয়াৰমেন ওচৰত যা আমাৰ ডেপুটি চিফ গোবিন্দ ছাৰ ওচৰত যা একদম তেনেকা আমাক পঠাই থাকে ৰাপ ঢালাই দিয়া নাই খিৰিকী দিয়া নাই তেনেকা হৈ আছে লেকিন আমাৰটো একদম বেছি কৰি দিলে মানে পুৰা মানে লাষ্ট কিস্তিটো খাই দিলেহি ৰাপ ঢালাই দিয়া নাই খিৰিকী দিয়া নাই তেনেকা হৈ আছে লেকিন আমাৰটো একদম বেছি কৰি দিলে মানে পুৰা মানে লাষ্ট কিস্তিটো খাই দিলেহি এই ক্ষেত্ৰত মানে পাউলিনা টুডুৰ নামত যোনটো এতিয়া আমি দেখি পাই আছোঁ এই ঘৰটো আমি পাইছিলোঁ লেকিন ফাৰ্ষ্ট কিস্তি ছেকেণ্ড কিস্তি এইটো ওলোৱা হ'ল লেকিন লাষ্ট কিস্তি যোনটো 48,9,500 এইটো পইচা মেম্বাৰ হাতত দিছোঁ লেকিন মানে এই বেংকৰ পৰা ওলোৱাৰ লগে লগে মেম্বাৰে লৈ ল'লে পইচাটো তাৰপিছে সি কয় যে এইটো পইচা আমি বহুত কষ্ট কৰিছোঁ আৰু লাষ্ট কিস্তি পইচাটো আপোনালোকে নাপাব এইটো আমাৰ হয় বুলি আজিলৈকে সি পইচা লৈ পেলাই এনেকুৱাই ঘৰটো ইনকমপ্লিট থৈ দিলে তাৰপিছত সি আমাক কয় মই বহুতবাৰ তাক কৈছিলোঁ যে ঘৰটো ৰাপ ঢালাই হোৱা নাই খিৰিকী নাই দৰ্জা নাই না বাটামো লগাও নাই তাৰপিছত সি ক'লে নাই এই লাষ্ট কিস্তিটো আমাৰ হয় আপোনালোকে চেয়াৰমেন ওচৰত যা আমাৰ ডেপুটি চিফ গোবিন্দ ছাৰ ওচৰত যা একদম তেনেকা আমাক পঠাই থাকে ধমকি দি থাকে কি বোলে মানে সেইবিলাক পইচা আপোনালোকৰ নহয় লাষ্ট কিস্তিটো আমাৰে আমি বহুত কষ্ট কৰিছোঁ সেইটো কয় তাৰপিছত আমি কি কৰিম আৰু বহুতখিনি মানুহবিলাক কৈ থাকে যদি আপোনাৰ একাউণ্টত পইচাটো সোমাইছে যদি কমপ্লিট নহয় তেতিয়াহ'লে আপোনাৰহে এৰেষ্ট হ'ব তাৰপিছত আমি কি কৰিম সেই গতিকে মই নিজৰ আধা বিঘা মাটি বিক্ৰী কৰি এই ঘৰটো কমপ্লিট কৰিম বুলি গৈ আছোঁ আজিয়ে দলিলটো লিখিছোঁ আৰু সেই মাটিটো 40,000 বিক্ৰী কৰা হ'ল কাৰণ সি পইচা দিয়া নাই কাৰণে আধা বিঘা মাটি মোৰ বেলেগ হাততে গুচি গ'ল দিছিলোঁ মই একবাৰ লেকিন সি কয় মেম্বাৰ হাতত আপোনালোকে যোগাযোগ কৰ কিন্তু মেম্বাৰটো সেই তেনেকুৱা তাৰ ওচৰত পঠায় চেয়াৰমেন ওচৰত ডেপুটি চিফ ওচৰত পঠায় আৰু বাকীটো মোৰ চোৱা মতে না মোৰ ওচৰত কোৱা মতে 36 ঘৰ বাকী আছে এতিয়াও একে অৱস্থা কিছুমানটো টিং চিংটো মাৰা হ'ল লেকিন তেনেকা ৰাপ ঢালাই হোৱা নাই কিন্তু মানে এইটোৱে আমাৰ কাৰেণ্টটো আহিছে দে লেকিন মেম্বাৰকেইটাৰ হাতত আৰু মেম্বাৰকেইটাই ক'ত পৰা অধিকাৰ পাইছে যে আমাৰ ঘৰৰ পইচা এহেঁতৰ হাতত ল'বৰ কাৰণে এইটো বহুত দুখ পাইছোঁ কিন্তু সেইকাৰণে আমি ৰিকুৱেষ্ট কৰোঁ যে যোনটো আমাৰ ডেপুটি চিফ গোবিন্দ বসুমতাৰী ছাৰ ইয়াৰ কাৰণে অকণমান চাই দিলেও ভাল আছিল নেকি কাৰণ চাব এয়া এই পইচা নোপোৱাৰ কাৰণে মোৰতো এতিয়া মাটি থকাৰ কাৰণে মই আধা বিঘা মাটি বিক্ৰী কৰি এই ঘৰটো কমপ্লিট কৰিব গৈ আছোঁ লেকিন যাৰ মাটি নাই তেওঁ কি কৰিব মেম্বাৰ মানে ডাইৰেক্ট সি কয় যে নাই আপোনালোকে বনাব নাপাৰিব আৰু চেয়াৰমেনে কৈছে যে এই মেম্বাৰকেইটাই পইচা লৈ পেলাই সিহঁতে বনাই দিব বুলি আমাৰ ধনশ্ৰী সমষ্টি বেঞ্জামিন টুডু তো চোৱা মতে 4টামান তেনেকুৱা আছে তাৰ আণ্ডাৰত একে অৱস্থা মানে আমাৰতো বেছি মানে তেনেকুৱা কৰি দিছে কিছুমানতো তেনেকুৱা ইমান কৰা নাই ৰাপ ঢালাই দিয়া নাই খিৰিকী দিয়া নাই তেনেকুৱা হৈ আছে লেকিন আমাৰতো একদম বেছি কৰি দিলে মানে পুৰা মানে লাষ্ট কিস্তিটো খাই দিলেহি চেয়াৰমেনৰ নামটো মই ইমান নাজানো তথাপি আমাৰ বাদাগাঁৱৰ হয় চেয়াৰমেনৰ নামটো অপূৰ্ব বসুমতাৰী আমি গোবিন্দ ছাৰক এইটোৱে অনুৰোধ কৰিম যে গোবিন্দ ছাৰ আমাৰ ওপৰত যাতে দয়া কৰে আৰু যিকেইটা বস্তু এতিয়া তেনেকুৱা হৈ আছে ইয়াৰ ওপৰত অকণমান তদন্ত কৰক বুলি আমি অনুৰোধ কৰি আছোঁ যদি আমাৰ UPP চৰকাৰে যদি তেনেকুৱা আমাক হাৰাশাস্তি দিয়ে আৰু সেই ঘৰখন যদি আমাৰ নিজৰ একাউণ্টত সোমাই পেলাই যদি মেম্বাৰ হাতত যদি চব দি আছে তেতিয়াহ'লে আমি বহুত দুখ পাইছোঁ আৰু যদি এতিয়া যোনটো BTC ইলেকশ্যন আছে যদি তেনেকুৱা কৰে তেতিয়াহ'লে এইবাৰ আমি ভোট নিদিওঁ তাক এই ক্ষেত্ৰত এইটোৱে যে আমাৰ
এই 3 নম্বৰ মাজুলীকুটি এৰিয়াত তেনেকা হৈছে না বাদ বাকী জায়গাতো তেনেকা হৈ আছে এইটো যাতে ৰাইজসকলে এইটো কিবা কৰক চিন্তা কৰক আৰু ইয়াৰ ওপৰত এহেঁতৰ কি ৰায় বা হয় লেকিন আমাৰ 3 নম্বৰ মাজুলীটো এতিয়ালৈকে কমপ্লিট হোৱা নাই কাৰণে আমাৰ বহুত দুখ আছে এইটো যদি ঘৰটো নহয় তেতিয়াহ'লে যোনটো চৰকাৰ এতিয়া আছে এই চৰকাৰৰ এতিয়া ভোট নিদিম